গ্ৰেপ্তাৰৰ চক শেষ আৰম্ভ মাৰাথন জেৰা আৰম্ভ হৈছে নিত্য নতুন নাটক এইবাৰ পল্লৱী শৰ্মা চৌধুৰী বক্ৰপথেৰে এচিএছৰ চাকৰি লৈ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ বৰণ কৰি বাইদেউ এতিয়া লকআপত পেপাৰে পত্ৰই টিভিৰ বাতৰিয়ে কৃতকৰ্মৰ ধাৰাবাহিক গুণানুকীৰ্তন দেখি এতিয়া সাংবাদিক দেখিলেই তেজ গৰম হয় পল্লৱীৰ উফ ৰক্ষা কৰা প্ৰভু পিছে বাহিৰত যিমানেই গৰম নেদেখুৱাওক কিয় লকআপত কিন্তু ভিজা মেকুৰী পল্লৱী শৰ্মা চৌধুৰী আৰু সহ্য নহয় যিকোনো উপায়ে লাগে পৰিত্ৰাণ সেইবাবেই পল্লৱী বাইদেউৰ এইবাৰ নতুন নাটক পল্লৱী শৰ্মা চৌধুৰী হেনো মানসিক ৰোগী নাটকৰ সূত্ৰধাৰ স্বামী সুৰজিৎ চৌধুৰী পত্নীক মানসিক ৰোগী সজাই বিশেষ আদালতত আবেদন স্বামী সুৰজিৎ চৌধুৰীৰ 2011 চনৰ পৰাই হেনো বাংগালুৰুৰ এখন চিকিৎসালয়ত চিকিৎসা চলি আছিল পল্লৱী বাইদেউৰ সুৰজিৎ চৌধুৰীৰ আবেদন আকৌ চিকিৎসালয়ত ভৰ্তি কৰিব লাগে পল্লৱীক তেওঁলোকে যেটো সেই এপ্লিকেশনটো দিছে কোৰ্টে হেতু চাই পেলাই হেতু গ্ৰাহ্য কৰা নাই দেখিছে আপোনালোকে আসলে তেওঁৰ মেন্টাল প্ৰবলেম নহলেও আদাৰৱাইজ অলসো আমি মাঝে মাঝে এটো চেক কৰি থাকিব লাগে যেতিয়া পুলিচৰ কাষ্টডিত ধৰক 4-5 দিন বা বেছি দিন থাকে আৰু তেওঁলোকে কিবা কমপ্লেইন কৰিলে আমি এজ পাৰ ল মানে আমি সেই তেওঁলোকৰ মানে মেডিকেল যদি কিবা প্ৰবলেম হয় হেতু আমি লগে লগে ৰিজৰ্ভ কৰিব চেষ্টা কৰো এই সন্দৰ্ভত আৰক্ষীক পুনৰ বিবেচনাৰ নিৰ্দেশ দি চিকিৎসা সম্পৰ্কীয় নথি আদালতত দাখিলৰ বাবেও নিৰ্দেশ দিলে বিশেষ ন্যায়াধীশৰ আদালতে APSC কেলেংকাৰীৰ আসামীৰ এই নিত্য নতুন নাটকৰ বিপৰীতে আৰক্ষীৰ দৃঢ় স্থিতি অনিয়মৰ তথ্য প্ৰমাণ থকা কোনো বিষয়াকেই ৰেহাই দিয়া নহব শনিবাৰে গুৱাহাটীত এডিজিপি পল্লৱ ভট্টাচাৰ্যৰ ভাষ্য এয়া শীৰ্ষ আৰক্ষী বিষয়াগৰাকীৰ স্পষ্ট মত আৰক্ষীৰ হাতত আছে যথেষ্ট তথ্য প্ৰমাণ এটা কথা ঠিক যে প্ৰত্যেকজন মানে যি ধৰক এনেকুৱা ধৰণৰ এটা ডাঙৰ অপৰাধ কৰিছে কাৰণ আমাৰ গোটেই অসমখন চলাবলৈ এনেকুৱা প্ৰশাসনিক বিষয়াৰ দৰকাৰ আৰু সেই প্ৰশাসনিক বিষয়া এপইণ্ট কৰোঁতেই যদি এনেকুৱা ধৰণৰ এটা যদি কৰাপশ্যন হয় তেতিয়াহ'লে পৰিস্থিতি কিমান বেয়া হ'ব গতিকে এইটো এটা খুব ভাল পদক্ষেপ চলি আছে আৰু আমি এইটো লজিকেল কনক্লুশ্যন নোহোৱালৈকে আমি কৰি থাকিম ইতিমধ্যে যথেষ্টখিনি ইনভেষ্টিগেশ্যনটো আগবাঢ়িছে আপোনালোকে দেখিছে যে ৰাকেশ পালৰ নিচিনা যিজন মানুহক ধৰা হৈছিলে তেওঁ এতিয়ালৈকে বেইল হোৱা নাই কিন্তু নিশ্চয় ডেফিনেটলি সাফিচিয়েণ্ট গ্ৰাউণ্ড থকাৰ কাৰণেহে কোৰ্টে হেৰি কৰা নাই ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম